আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰ খুবেই প্ৰয়োজন। সেয়া সুখৰেই হওক বা দুখৰেই হওক। পুত্ৰক চিনিবা বিয়াৰ পিছত, কন্যাক যৌৱনত, স্বামীক চিনিবা স্ত্ৰীৰ অসুস্থতাত, স্ত্ৰীক চিনিবা স্বামীৰ দৰিদ্ৰতাত, বন্ধুৰ পৰিচয় বিপদত পাবা, ভাইৰ পৰিচয় পাবা কাজিয়াত, শেষত সন্তানক চিনাৰ উপায় একমাত্ৰ তোমাৰ বৃদ্ধাৱস্থাত। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে। কাৰোবাক সহায় কৰিবলৈ টকাৰ নহয়, এটা ভাল মনৰহে প্ৰয়োজন। আমাৰ জীৱনটো এটা জ্বলি থকা লাইটৰ দৰে, কেতিয়া ফিউজ যায় কোনেও ক'ব নোৱাৰে। মানুহৰ ওঠৰ হাঁহিটোৱেই হ'ল পৃথিৱীৰ শ্ৰেষ্ঠ চুম্বন। এলাৰ্ম ক্লক নহয়, জীৱনৰ প্ৰতি দায়বদ্ধতাই মানুহক শুৱা পাতি এৰিবলৈ বাধ্য কৰায়। এই দুই ধৰণৰ মানুহে বেছি ঠগ খায়, যিয়ে বহুত সহজে মানুহক বিশ্বাস কৰে বা বহুত সহজে কাৰোবাক আপোন কৰি লয়, আৰু যিয়ে নিজতকৈ বেছি অন্য কাৰোবাক ভাল পায়। বুদ্ধিমান মানুহে কেতিয়াও এই দুই ধৰণৰ মানুহৰ লগত সম্পৰ্ক নাৰাখে। 1. যাৰ পেট ভৰে কিন্তু মন নভৰে, অৰ্থাৎ সি অলপতে সন্তুষ্ট নহয়। 2. হিংসাপৰায়ণ ব্যক্তি, অৰ্থাৎ অন্যৰ ভাল দেখি জ্বলি পুৰি যি মৰে তেওঁলোক।